আগদিনা মেট্ৰিকৰ ৰিজাল্ট দিছিল, কিন্তু পিছদিনাহে ছাত্ৰজন ৰিজাল্ট ল'বলৈ ওলাই গৈছিল। কেইজনমান মানুহে চকত বহি আছাম ট্ৰিবিউনখনত প্ৰকাশিত মেট্ৰিকৰ ৰিজাল্টেই চাই আছিল। ছাত্ৰজনে চুচুক চামাককৈ ক'লে, ময়ো মেট্ৰিক দিছিলোঁ। তেতিয়া অচিনাকি লোককেইজনে ছাত্ৰজনৰ ৰিজাল্ট চাবলৈ আগ্ৰহ কৰিলে। নম্বৰটো মিলাই তেওঁক ক'লে ফাৰ্ষ্ট ডিভিজন। কাষতে কিন্তু তৰা এটাও অঁকা আছে, মানে তুমি ষ্টাৰ পাইছা। ছাত্ৰজন ৰৈ নাথাকিল, তাৰ পৰাই ঘৰলৈ দিলে দৌৰ। এই ব্যাখ্যা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনী জীৱন বৃত্তত মেট্ৰিকৰ ইতিবৃত্ত সাৱলীলভাৱে বৰ্ণনা কৰি গৈছে প্ৰয়াত সাহিত্যিকগৰাকীয়ে। তাৰ পিছত বহুদিন পাৰ হ'ল। স্কুলৰ বৰ্ডত মেট্ৰিকৰ ৰিজাল্ট চোৱাৰ পৰা ইণ্টাৰনেটত খন্তেকতে মাৰ্কশ্বিট উপলব্ধ হ'ল। মেট্ৰিকত বহুতে কৃতিত্ব প্ৰদৰ্শন কৰিলে। হাজাৰ ক'লেও মেট্ৰিকৰ ফলাফলৰ দিনটো অসমত জাতীয় উৎসৱৰ দৰেই। কিন্তু ভৱেন্দ্ৰনাথ শইকীয়াৰ দৰে অসমৰ সোঁতত হেৰাই নোযোৱা আন এজন স্থানপ্ৰাপক হৈছে টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত গৌৰাংগলাল দাস। মেধাৱী দাসে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক দুয়োটা পৰীক্ষাতে প্ৰথম স্থান লাভ কৰিছিল। গুৱাহাটী IITৰ প্ৰথমগৰাকী সঞ্চালক আছিল ধীৰেন্দ্ৰনাথ বৰগোহাঁই। তেওঁ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক দুয়োটা পৰীক্ষাতে প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল। 1993 চনত একেধৰণে দুয়োটা পৰীক্ষাত স্থান লাভ কৰা অংকুৰ বৰুৱা সম্প্ৰতি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰেংলাৰ। আকৌ 1979 চনত উদয় শংকৰ মুদৈয়ে মেট্ৰিকত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছিল। এতিয়া মুদৈ নাছাৰ জ্যেষ্ঠ বিজ্ঞানী। তেওঁলোকে প্ৰমাণ কৰিলে সফলতা অৰ্জন যিমান কঠিন, তাতোকৈ কঠিন সফলতা বাহাল ৰখাটো। কষ্টসাধ্য সফলতাক বাহাল ৰাখি মেধাই সলনি কৰিব পাৰে সামাজিক গতি। আহকচোন মেধাৱীৰ জয়যাত্ৰাৰ সময়ত স্মৰণ কৰোঁ এইসকল কৃতবিদ্যক। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা এনি।